মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো আকন্দ এডুকেটৰ্ছৰ আন এটি বিশেষ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ পাঠ্যপুথিৰ লেসন নম্বৰ 10 এ ভিজিট টু নাইনিতাল। এই ভিডিঅ'টিত এই চেপ্টাৰৰ অসমীয়া অনুবাদ আগবঢ়োৱা হ'ব। যদি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়া। আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত কেইটামান ইম্পৰ্টেণ্ট ভিডিঅ'ৰ লিংক দিয়া আছে। এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে সেইখিনি চাই ল'বা। এ ভিজিট টু নাইনিতাল, নাইনিতাললৈ ভ্ৰমণ। নাইনিতাল হৈছে উত্তৰাখণ্ডৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটা পাহাৰীয়া ঠাই। বিফৰ ইউ ৰিড, এই চেপ্টাৰটো পঢ়াৰ আগত কেইটামান বস্তু জানি ল'ব লাগে। হেভ ইউ ইভাৰ বিন টু হিল ষ্টেচন, তোমালোকে কেতিয়াবা পাহাৰীয়া এলেকালৈ গৈছানে? হেভ ইউ ইভাৰ ভিজিটেড এ নেশ্যনেল পাৰ্ক, তোমালোকে কেতিয়াবা নেশ্যনেল পাৰ্ক মানে ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছানে? ডু ইউ ন' হাউ মেনি নেশ্যনেল পাৰ্ক আৰ দেয়াৰ ইন আছাম, অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে তোমালোকে জানানে? অৰ্পিতা ইজ স্পেণ্ডিং হাৰ ছামাৰ ভেকেশ্যন উইথ হাৰ পেৰেণ্টছ ইন নাইনিতাল, অৰ্পিতাই নিজৰ মাক দেউতাকৰ সৈতে তাইৰ গৰমৰ বন্ধ নাইনিতালত কটাই আছে। নাইনিতাল ইজ এ পপুলাৰ হিল ষ্টেচন অফ উত্তৰাখণ্ড, নাইনিতাল হৈছে উত্তৰাখণ্ডৰ এটি জনপ্ৰিয় পাহাৰীয়া এলেকা। ইট ইজ ওৱান অফ দ্য বেষ্ট হিল ষ্টেচন ইন ইণ্ডিয়া এণ্ড ইটছ ফেমাছ ফৰ দ্য ভেৰিয়াছ নেচাৰেল এট্ৰেকশ্যন, ই হৈছে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ পাহাৰীয়া ষ্টেচন আৰু ইয়াত বিভিন্ন প্ৰাকৃতিক আকৰ্ষণৰ বাবে বিখ্যাত। অৰ্পিতাছ মেটাৰ্নেল আংকুল মিষ্টাৰ আদিত্য শৰ্মা লিভছ দেয়াৰ উইথ হিজ ফেমিলি, অৰ্পিতাৰ মামা, মেটাৰ্নেল আংকুল মানে হৈছে মামা, মিষ্টাৰ আদিত্য শৰ্মাই তেওঁৰ পৰিয়ালৰ সৈতে তাত থাকে মানে নাইনিতালত থাকে। হি ৱৰ্কছ এট দ্য জিম কৰবেট নেশ্যনেল পাৰ্ক, তেখেতে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত কাম কৰে। চ' অৰ্পিতা এণ্ড হাৰ পেৰেণ্টছ আৰ ষ্টেয়িং এট হিজ ৰেচিডেঞ্চ, সেইকাৰণে অৰ্পিতা আৰু তাইৰ মাক দেউতাক তাত আছে। অৰ্পিতা এক্সপ্ৰেছেছ হাৰ এগাৰনেছ টু ভিজিট দ্য জিম কৰবেট নেশ্যনেল পাৰ্ক, অৰ্পিতায়ে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। চ' হাৰ আংকুল টেক্স হাৰ উইথ হাৰ কাজিনছ টু ভিজিট দ্য পাৰ্ক, সেইকাৰণে অৰ্পিতাৰ আংকুলে তাইৰ কাজিনসকলক লগত লৈ সেই পাৰ্কটোত ভ্ৰমণ কৰিবলৈ লৈ গৈছিল। এজ দে গ' এৰাউণ্ড দ্য পাৰ্ক, মিষ্টাৰ আদিত্য শৰ্মা শ্বেয়াৰ এ লট অফ ইনফৰমেশ্যন এবাউট দ্য পাৰ্ক এণ্ড জিম কৰবেট উইথ দেম, তেওঁলোক উদ্যানখন ভ্ৰমণ কৰি থাকোঁতে মিষ্টাৰ আদিত্য শৰ্মাই উদ্যানখনৰ বহু কথাই সিহঁতৰ লগত শ্বেয়াৰ কৰিছিল। মিষ্টাৰ আদিত্য শৰ্মাই কৈ আছে, অৰ্পিতা ডু ইউ ন' ডেট দ্য জিম কৰবেট নেশ্যনেল পাৰ্ক ইজ দ্য অল্ডেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া, অৰ্পিতা তুমি জানানে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান। ইট ৱাজ এষ্টাব্লিছড ইন 1936 এজ দ্য হেইলি নেশ্যনেল পাৰ্ক টু প্ৰটেক্ট দ্য এণ্ডেঞ্জাৰ্ড বেংগল টাইগাৰ্ছ, আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন 1936 চনত বিলুপ্তপ্ৰায় বংগীয় বাঘক সুৰক্ষা প্ৰদানৰ বাবে এক হাইলি ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। দ্য পাৰ্ক ৱাজ ৰিনেমড, মানে উদ্যানখনৰ নাম সলনি কৰা হৈছিল ইন 1954 to 55, 1954 পৰা 55 চনলৈ এই উদ্যানখনৰ নাম সলনি কৰা হৈছিল এজ দ্য ৰামগংগা নেশ্যনেল পাৰ্ক, ৰামগংগা ৰাষ্ট্ৰীয় উদ্যান হিচাপে, এণ্ড ৱাজ এগেইন ৰিনেম 1955 to 56 এজ দ্য কৰবেট নেশ্যনেল পাৰ্ক, আৰু আকৌ নাম সলনি কৰি নতুনকৈ নাম ৰখা হৈছিল কৰবেট নেশ্যনেল পাৰ্ক। দিছ নিউ নেম, এই নতুন নামটোৱে অনাৰ্ছ দ্য ৱেল ন'ন অথৰ এণ্ড নেচাৰেলিষ্ট জিম কৰবেট, এই নতুন নামটোৱে সুপৰিচিত লেখক আৰু প্ৰকৃতিবিদ জিম কৰবেটক সন্মান জনাইছে। অৰ্পিতা আংকুল জিম কৰবেট ৱাজ এ হাণ্টাৰ ৱাজন্ট হি, তেতিয়া অৰ্পিতাই কৈ আছে আংকুল জিম কৰবেট এজন চিকাৰী আছিল নহয়নে? তেতিয়া মিষ্টাৰ আদিত্য শৰ্মাই কৈছে, য়েছ ইউ আৰ ৰাইট, হয় তুমি ঠিকেই কৈছা, বাট হি ইজ এ বেটাৰ ন'ন এজ কনজাৰভেশ্যনিষ্ট, টু টেল দ্য ট্ৰুথ হি ৱাজ এ নেচাৰ লাভাৰ, তেওঁ এজন সংৰক্ষণবাদী হিচাপে বেছি পৰিচিত, সঁচা কথা ক'বলৈ গ'লে তেওঁ আছিল এজন প্ৰকৃতি প্ৰেমী। জিম ৱাজ ফেচিনেটেড বাই দ্য ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ এৰাউণ্ড হিজ হোম এট এন আৰ্লি এজ, জিম সৰুতে ঘৰৰ চাৰিওফালে থকা অৰণ্য আৰু বন্যপ্ৰাণীবোৰ দেখি মুগ্ধ হৈ পৰিছিল। এলন হি স্পেণ্ড নাইট ইন দ্য জাংগল ইন অৰ্ডাৰ টু বিকাম ফেমিলিয়াৰ উইথ দ্য ক্ৰিয়েচাৰ, দ্য মুভমেণ্ট এণ্ড হেবিটছ, অকলে তেওঁ জীৱবোৰৰ আৰু সিহঁতৰ গতিবিধি আৰু অভ্যাসৰ সৈতে পৰিচিত হ'বলৈ জংঘলত ৰাতি কটায়। অৰ্পিতা টেল আছ এবাউট হিজ লাইফ এণ্ড হিজ ফেমিলি, অৰ্পিতাই কৈ আছে আমাক তেখেতৰ জীৱন আৰু তেখেতৰ পৰিয়ালৰ বিষয়ে কওক। মিষ্টাৰ আদিত্য শৰ্মাই কৈ আছে, এডৱাৰ্ড জেমছ কৰবেট অৰ বেটাৰ ন'ন এজ জিম কৰবেট ৱাজ বৰ্ন ইন 25 July 1857 in the town of Nainital.
এডৱাৰ্ড জেম কাৰ্ভেটক বৰ্তমান জিম কাৰ্ভেট বুলি জনা যায়। তেখেতৰ জন্ম হৈছিল 25 জুলাই 1875 চনত নাইনিতাল চহৰত। হিজ ফেমিলি ৱাজ লাৰ্জ ওৱান। তেখেতৰ পৰিয়ালটো আছিল বহুত ডাঙৰ। জিমছ ফাদাৰ ৱাজ এ পোষ্টমাষ্টাৰ ইন নাইনিতাল। জিমৰ দেউতাক নাইনিতালৰ পোষ্টমাষ্টাৰ আছিল। জিম লষ্ট হিজ ফাদাৰ ৱেন হি ৱাজ এবাউট 6 years old। জিমৰ বয়স যেতিয়া 6 বছৰ আছিল তেতিয়াই তেখেতে তেওঁৰ দেউতাকক হেৰুৱাইছিল। জিম কাৰ্ভেট ডাইড ইন 19 এপ্ৰিল 1955 এট দ্য এজ অফ 79 ইন কেনায়া। তেখেতৰ বয়স যেতিয়া 79 তেতিয়া তেখেতৰ মৃত্যু হৈছিল কেনায়াত। অৰ্পিতা, হোৱাট ডু ইউ মিন when you say that Jim Corbett was a conservationist? অৰ্পিতাই কৈ আছে জিম কাৰ্ভেট এজন সংৰক্ষণবাদী আছিল বুলি ক'লে আপুনি কি বুজাব বিচাৰিছে? তেতিয়া মিষ্টাৰ আদিত্য শৰ্মাই কৈছে ইট ৱাজ ৰাদাৰ আনকমন টু ইউজ দ্য ৱৰ্ডছ হাণ্টাৰ এণ্ড কনজাৰ্ভেশ্যনিষ্ট টু ৰেফাৰ দ্য ছেইম পাৰ্চন। একেজন ব্যক্তিকে চিকাৰী আৰু সংৰক্ষণবাদী শব্দ দুটা ব্যৱহাৰ কৰাটো যথেষ্ট অস্বাভাৱিক। বাট ডেট একজেক্টলি হোৱাট জিম কাৰ্ভেট ৱাজ। কিন্তু জিম কাৰ্ভেট ঠিক সেইটোৱেই আছিল। হি ৱাজ এ মেন হু ইউজড হিজ হাণ্টিং পাৱাৰ্ছ ফৰ দ্য গুড অফ মেনকাইণ্ড। তেওঁ আছিল এজন ব্যক্তি যিয়ে নিজৰ চিকাৰৰ দক্ষতাক মানৱ জাতিৰ মংগলৰ বাবে ব্যৱহাৰ কৰিছিল। বিকজ অফ দ্য ক্ল'জ ইণ্টাৰেকশ্যন উইথ দ্য ৱাইল্ড লাইফ জিম কাৰ্ভেট বিকাম এ গুড হাণ্টাৰ এণ্ড ট্ৰেকাৰ। বন্যপ্ৰাণীৰ সৈতে ঘনিষ্ঠ যোগাযোগৰ বাবে জিম কাৰ্ভেট আছিল এজন ভাল চিকাৰী আৰু ট্ৰেকাৰ। হি ৱাজ এ কনজাৰ্ভেশ্যনিষ্ট বিকজ হি টুক এক্টিভ পাৰ্ট ইন প্ৰটেকশ্যন টু দ্য এনভাইৰনমেণ্ট। তেওঁক সংৰক্ষণবাদী বুলি কোৱা হয় কাৰণ তেওঁ পৰিৱেশ সংৰক্ষণ কৰাৰ কাৰণে এক্টিভ পাৰ্ট লৈছিল, মানে ওতঃপ্ৰোতভাৱে যোগদান হৈছিল পৰিৱেশ সংৰক্ষণ দিয়াৰ বাবে। অৰ্পিতা, গুড ট্ৰেকাৰ, হোৱাট ডাজ ইট মিন? গুড ট্ৰেকাৰ এইটো মানে কি? Mr. Aditya Sharma, Jim Corbett could locate the whereabouts of the tiger when they found distinctive pug marks, so he was called a good tracker. কাৰ্ভেটে বাঘবোৰৰ স্বতন্ত্ৰ পাক চিহ্ন মানে ভৰি চিহ্ন পোৱাৰ লগে লগে তেওঁলোকৰ অৱস্থান বিচাৰি উলিয়াব পাৰিছিল, গতিকে তেওঁক এজন ভাল ট্ৰেকাৰ বুলি কোৱা হৈছিল। অৰ্পিতা, ডিড হি কিল বথ টাইগাৰ্ছ এণ্ড লিঅ'পাৰ্ড? অৰ্পিতা, বাঘ আৰু নাহৰ ফুটুকী দুয়োটাকে মাৰিলে নেকি? মিষ্টাৰ আদিত্য শৰ্মা, য়েছ, ইন ওৱান অফ হিজ বুকছ হি ৰোড এবাউট ইট। হয়, তেওঁৰ এখন কিতাপত এই বস্তুটো উল্লেখ কৰিছিল। হি ফাউণ্ড এ মেজৰ ডিফাৰেঞ্চ বিটুইন টাইগাৰ্ছ এণ্ড লিঅ'পাৰ্ডছ। তেওঁ বাঘ আৰু নাহৰ ফুটুকীৰ মাজত পাৰ্থক্য উলিয়াইছিল। একৰ্ডিং টু হিম দ্য টাইগাৰ্ছ আৰ ইজিয়াৰ টু ট্ৰেক এণ্ড শ্বুট। When a tiger becomes a man-eater, it loses all fear of human beings. যেতিয়া বাঘ এটাই মানুহভোজী হৈ যায় তেতিয়া সি মানুহৰ প্ৰতি সকলো ভয় হেৰাই পেলায়। As human beings move about more freely during the daytime than at night, a tiger is able to attack its victims at that time. যিহেতু মানুহ এজনে ৰাতিতকৈ দিনৰ ভাগত অধিক মুক্তভাৱে ঘূৰি ফুৰে, সেয়েহে সেই সময়ত এটা ভাগে নিজৰ বলি হোৱা লোকক আক্ৰমণ কৰিবলৈ সক্ষম হয়। On the other hand, a leopard, even after it has killed scores of human beings, never loses its fear of men. যিহেতু লিঅ'পাৰ্ড এটা মানে নাহৰ ফুটুকী এটা বহুত মানুহক হত্যা কৰে মানে খায়, সেইকাৰণে মানুহৰ প্ৰতি তাৰ ভয় নাইকিয়া নহয়। ইট ইজ এ আনউইলিং টু ফেচ হিউমেন বিং ইন ডে লাইট। দিনৰ পোহৰত ই মানুহৰ সন্মুখত নপৰে। ইট চিকিউৰ ইটছ প্ৰে ৱেন দে আৰ মুভিং এবাউট এট নাইট অৰ বাই ব্ৰেকিং ইন টু দিয়াৰ হাউচেছ এট নাইট। আৰু সেই নাহৰ ফুটুকী এটাই বিশেষকৈ তাৰ চিকাৰ তেতিয়াহে বিচাৰি ফুৰে যেতিয়া ৰাতি হয়। অৰ্পিতা, ইজ দ্য হেবিট অফ টাইগাৰ্ছ এণ্ড লিঅ'পাৰ্ডছ টু কিল দ্য হিউমেনছ এণ্ড বিকাম মেন ইটাৰ্ছ। অৰ্পিতাই কৈ আছে বাঘ আৰু নাহৰ ফুটুকীৰ এইটো অভ্যাস নেকি মানুহ মাৰি খোৱাৰ? মিষ্টাৰ আদিত্য শৰ্মাই কৈ আছে একৰ্ডিং টু কাৰ্ভেট, হিউমেনছ আৰ নট নেচাৰেল প্ৰে অফ টাইগাৰ্ছ। When Corbett analyzed the carcasses of the tigers he had shot, he noticed that they were suffering from certain diseases or earlier unhealed wounds of gunshots or porcupine quills. It is only when tigers become incapable through wounds or old age they are complete to become man-eaters. কৰ্ভেটৰ মতে মানুহ ভাগৰ প্ৰাকৃতিক চিকাৰ নহয়। কৰ্ভেটে যেতিয়া তেওঁ গুলীয়াই হত্যা কৰা ভাগবোৰৰ মৃতদেহবোৰ বিশ্লেষণ কৰিছিল তেতিয়া তেওঁ লক্ষ্য কৰিছিল যে ইহঁত কিছুমান বিশেষ ৰোগত আক্ৰান্ত হৈ আছে বা আগতে বন্দুকৰ গুলী বা পৰ্কুপাইন কুইলৰ অসুস্থ গাত আক্ৰান্ত হৈ আছে। পৰ্কুপাইন মানে হৈছে এক প্ৰকাৰৰ জন্তু যাৰ গাত কাঁইট আছে। গা বা বৃদ্ধ অৱস্থাৰ ফলত বাঘে মানুহভোজী হ'বলৈ বাধ্য হয়। অৰ্পিতাই কৈছে ডেটছ ভেৰি ইণ্টাৰেষ্টিং, এইটো বহুত আমোদজনক কথা। আংকুল প্লিজ টেল আছ এবাউট কৰ্ভেটছ হাণ্টিং এক্সপিৰিয়েঞ্চ। আংকুল অনুগ্ৰহ কৰি কৰ্ভেটে কেনেদৰে চিকাৰ কৰিছিল সেইটো কওকচোন।
মিষ্টাৰ আদিত্য শৰ্মা কৈ আছে, অ'কে মাই ডিয়াৰ, আই এম গোয়িং টু টেল ইউ এভৰিথিং আই নো। মই যিমানবোৰ জানো মই তোমাক চব কৈ আছোঁ। কৰ্ভেট ৱাজ অফেন আস্কড টু কিল মেন ইটিং টাইগাৰ্ছ এণ্ড লিঅ'পাৰ্ড বাই দ্য গভৰ্ণমেণ্ট অফ ইউনাইটেড প্ৰভিনেন্স। যে কৰ্ভেটক প্ৰায়ে কোৱা হৈছিল যে চৰকাৰৰ ফালৰ পৰা লিঅ'পাৰ্ড মানে নাহৰফুটুকী বাঘ আৰু ভাগক মাৰিবলৈ, হত্যা কৰিবলৈ। কিল্ড 33 মেন ইটাৰ্ছ of which 19 were tigers and 14 were leopards between 1907 and 1938. It also included the Champawat tiger, which was responsible for 436 recorded deaths, and the Panar leopard, which killed 400 people. The leopard of the Rudraparayag was said to be responsible for more than 126 deaths. Calculating the totals from the account, these big cats killed more than 1200 men, women and children. তেওঁ 33টা মানুহভোজীক হত্যা কৰিছিল। ইয়াৰ ভিতৰত 19টা ভাগ আছিল আৰু 14টা লিঅ'পাৰ্ডছ আছিল, মানে নাহৰফুটুকী আছিল 1907 চনৰ পৰা 38 চনৰ ভিতৰত। ইয়াৰ ভিতৰত চম্পাৱত টাইগাৰে 436টা হত্যাৰ বাবে দায়ী আৰু পানাৰ লিঅ'পাৰ্ডে 400 হত্যাৰ কাৰণে দায়ী। এই হিচাপসমূহৰ পৰা মুঠ গণনা কৰিলে এই ডাঙৰ মেকুৰীবোৰে 1200তকৈ অধিক পুৰুষ আৰু মহিলা আৰু শিশুক হত্যা কৰিছিল। When pursuing dangerous game, corvette preferred to hunt alone and on foot. বিপদজনক খেলৰ পিছত লগাওতে কৰ্ভেটে অকলে আৰু খোজকাঢ়ি চিকাৰ কৰাটো পছন্দ কৰিছিল। He often hunted with Robin, আৰু প্ৰায়ে তেওঁ ৰবিনৰ লগত চিকাৰ কৰিব গৈছিল। স্মল ডগ, ৰবিনটো আছিল এটা সৰু এটা কুকুৰ। Which he wrote about the man-eaters of Kumaun. The local people of the village of the specific areas always helped corvette to stalking the big cats and the hunting them. যাৰ বিষয়ে তেওঁ মেন ইটাৰ্ছ অফ কুমাউনত লিখিছিল, স্থানীয় মানুহ বা নিৰ্দিষ্ট অঞ্চলৰ গাঁৱৰ মানুহে সদায় কৰ্ভেটক ডাঙৰ মেকুৰীবোৰক খেদি ফুৰা আৰু চিকাৰ কৰাত সহায় কৰিছিল। ইন hunting man-eater, corvette insisted on two conditions to be fulfilled by the local government. First, the official reward by withdraw so that wouldn't become known as a bounty hunter Indian wildlife, and second that the other hunter be withdrawn so that he could avoid being accidentally shot at. The best way to appreciate and enjoy corvette adventures today is the read to his book. After roaming about 3 hours, Orpita along